মোৰ চিন্তাই হৈছে পাই ছোৱালীজনীৰ লক্ষ্য পাতিবোৰ ভাল দেখা নাই কি কৰো জানো কাক কওঁ বাপেকক ক'লেও গালি পাৰিব যেতিয়া দেখো অকল মোবাইলতে লাগি থাকে মনটো মাৰি থাকিব কিবা হ'ল ধৰিবই পৰা নাই নহয় আজিকালি ছোৱালীৰ কথা কি কৰো জানো তাই লগৰবোৰেও গম নাপাওঁ বুলি ক'লে সুধি চাইছিলোঁ এতিয়া বেছি চিন্তাহে হৈছে অ' মা কি হ'ল তেনেকে বহি আছা যেন গাটো বেয়া লাগিছে নি নাই গাটো বেয়া লগা নাই বাৰ কথা এটাহে ভাবি আছো বা কি হ'ল আকৌ বা গা ভাল নাই নি নহয় গা ভাল নাই নেকি নহয় কিবা এটা হৈছে চাগে তাইৰ বৰ চিন্তাত থাকে মনটো মাৰি থাকে অকল মোবাইলটোকে চাই থাকিব কিবা এটা ক'লেও কান্ধাই নিদিয়ে সেইকাৰণে ভাবিছোঁ কিবা গা ভাল নাই নি নকৈও নমেলেও অ' পিছেতো বাই কিবা কৈছিলে নি গা ভাল নাইকিয়া কিবা কিবি হে অ' নাই মোক নাই কোৱা মোকনো কেলৈ ক'ব আপোনালোককহে ক'ব মোকনো দেখিবই নোৱাৰে তাই পিছে বাই ল'ৰা এটাৰ লগত ঘূৰি ফুৰে আকৌ সেইটোৱে কিবা কিবি হৈছে চাগে মই গম নাপাওঁ আকৌ কি কৈছ মই কেতিয়া ল'ৰা লগত ঘূৰি ফুৰিলোঁ মিছা মিছি কথা ক'ব নাহিবি ল'ৰাই পাবি আকৌ তই ইয়াত যেন ভিতৰহে আছিলি শুই আছিলি দেখোন এতিয়া আকৌ ইয়ালৈ উঠি আহিলি যেন কিবা হৈছে নি একো নাই হোৱা মা মই এনেই বহি আছিলোঁ মোবাইলটো চাই আছিলোঁ কিবা ভিডিঅ' আপুনিও সেইটো কথাকে সুধি আছে যেন আৰু তই কেতিয়া মই ল'ৰাৰ লগত ঘূৰি ফুৰিছিলোঁ নাই মই সেইদিনা দেখিছিলোঁ আকৌ তোক কোনোবাই আমাৰ ঘৰৰ ওচৰত থৈ যোৱা সেইটো কাৰণে কৈছোঁ হ'ব দে ভাইৰে ক'লেই যেনিবা কিবাটো ইমান ৰেককৈ ধৰিব নালাগে চকু টকু পাৰি পিনি মা আপুনি অকণমান বেছি কৰে অকল মোৰ পুতেৰৰ ফালে টানিব মোৰ ফালে একো নকয় এনেই মিছা মিছি কথা হ'লে উলিয়াই থাকিব পাৰে মিছা মিছি কথা কোৱা নাই পাই দেখিছোঁ কাৰণে কৈছোঁ সেইদিনাখন দেখিবি তোৰ ছটা চকু নাই জানো দেখিবিয়ে তই বেছি কথা ক'ব নাহিবি ল'ৰাই যা নিজৰ কাম কৰি থাকগৈ পিছে তোক সেইদিনাখন দেখিছে কাৰণেতো কৈছে ন টকাৰ লগত আহিছিলি পিছে সেইটো কথা নকওঁ আহিছিল নে নাহা অঁ আপুনি মানে বিশ্বাস নকৰে মানে মোৰ কথা নাহা বুলি কৈছোৱে দেখোন আকৌ যেন সুধিছে সেইটো কথাকে আৰু ল'ৰা তই নিজৰ কামত থাকিবি মোৰ কামত বেছি মাথা মাৰি নাথাকিবি নিজৰ কামত লাগগৈ যা পঢ়া শুনা হ'লে নাই গেধাটো তেনেকৈ কথা নকবি দেই তোক মই দেখিছোঁ কাৰণে কৈছোঁ আহিছোঁ তই সদায় আহ সেইটো ল'ৰাৰ লগত মই মাক নকওঁ বুলিহে আৰু সেইটোক তই ভাল পাওঁ বুলি কৈছে বহুতে কৈছে বহুতৰ মুখে শুনিছোঁ তেওঁ মাক কোৱা নাই তই বেছি কৰিছ আকৌ বেছি নকবি মা মই ইয়াৰ পৰা যাওঁ ভাত এতিয়া নাখাওঁ পাছত খাম আৰু জীয়েৰক চম্ভালক নহ'লে বা পলাব কাহানিবা ঐ এতিয়া ক'লৈ গ'লি মিছা মিছি কথা কৈ পিনি মাৰক কথা যায় এইবোৰ মিছা বুলি নহ'লে বা মোক দিব কথাটো সঁচা নেকি ছোৱালী নহ'লে বা পাবি আকৌ ক' ল'ৰাৰ লগত ঘূৰি তোক বাইকত থ'ব লগা কেলৈ হৈছে তোক অহা যোৱা পইচা দিছোঁ পইচা কি কৰ নাই মোক এদিন থ'বলৈ আহিছিলে সেয়াই দেখিলে সেইটোকে কৈছে চাগে মিছা মিছিকে এদিন হ'লেও কেলৈ থ'ব কোন আহি আৰু এইকেইদিন কেলৈ মন মাৰি আছ সেইবোৰে চাগে কিবা কাজিয়া চাজিয়া লাগিবই পাই তহঁতৰ পাতটো সেই নহয় এইবোৰ কৈছোৱে দেখোন আপুনিয়ে বহি থাকক সেইবোৰ কোনে কথা পাতি থাকে এইবোৰ নহয় বুলি ক'লেও বিশ্বাস নকৰে এতিয়া যেন কথাটো সঁচা হ'ল পলাবি আজি বাপেৰে আহক তোৰ কথা মই ক'বলৈ দে কাক ক'ব লাগে কৈ থাকক এনেও এইবোৰ কথা মিছা দেউতাই এনেও বিশ্বাস নকৰে মই ভাবিছিলোঁ কেলে বা মন মাৰি থাকে ছোৱালী ডাঙৰ হৈছে পাখি গজিছে বেছি হৈছে বাপহে বাপেকটোতো ক'লৈ গ'ল কাৰ ঘৰলৈনো যায় আৰু একদম ঘৰত এক ছেকেণ্ড নাথাকে ময়ো যাওঁচোন আগফালৰ পৰা আহোঁগৈ ক'ত আছে চাই আহোঁগৈ মা ভাল গ'ল আজি দেই মা যিটো খং উঠি আছে মোক আজি দেউতাক লগাই দিব লাগিলে মাৰিলে আৰু পিছে সেইদিনাখন ভাইটিয়ে কেনেকৈ দেখিলে ন তাক কোনোবাই ক'ব লাগিব নহ'লে বাৰু সি মোক দেখা নাই অঁ হেল্ল' ক'ত আছে তুমি অঁ শুনা আকৌ কথাটো আজি মায়ে গম পাইছিলে নহয় মায়ে মোক গালি পাৰিছিলে কি যেন হ'ব মই আজি অলপত বাচিছোঁ এতিয়া হ'ব দিয়া দেই মই পাছত কথা পাতিম তোমাৰ লগত কলেজ যাওঁতে লগ পাম বাৰু এতিয়া হ'ব দিয়া বাই এতিয়া পিছে কাৰ লগত কথা পাতি আছিলি নহয় মানে মা মই এই লগৰ এটাৰ লগতে পাতি আছিলোঁ আপুনি ইয়াত যেন আকৌ বোলে ওলাই গৈছিলে অঁ সেইকাৰণে মনে কথা পাতি আছিলি তই ভাইৰে কোৱা কথাটো মিছা নহয় তোক মই আজি বাপেৰে আহক লগাবলৈ দে নহয় মা মই লগৰটোৰ লগতে কথা পাতি আছিলোঁ আপুনি এনেই ভুল বুজিছে আপুনি থাকক দেই মই ইয়াৰ পৰা যাওঁ মই ভাবিছিলোঁ ছোৱালী গাৰ ভাল নাই ছোৱালী ডাঙৰ হ'ল বিয়া পাতিব বয়স হৈছে তোৰ পাখি গজিছে বেছি হৈছে ছোৱালী অ' বিজুলী সেইফালে কি চাই আছ মই ভিতৰলৈকে সোমাই আহিলোঁ অঁ আপুনিহে কেনেকুৱা ভালনে আপোনাৰ আহক বহকি মোৰো ভালেই তহঁতৰ ভালনে চবৰে অঁ আমাৰ ভালেই আৰু দেই পিছে বিজুলী তোক মই কথা এটা ক'বলৈহে আহিছিলোঁ কওঁ বা নকওঁ তই ক'লে আকৌ বেয়া নাপাবি দেই সেই কি কথানো বেয়া নাপাওঁ কওকচোন কি কথা মানে আমাৰ ভণ্টিয়ে ল'ৰা এটাৰ লগত সদায় ৰেগুলাৰ আহে গাঁৱত শুনিছোঁ সি বোলে ভাল পায় দুইটাই সেইটোৱে কথাটো তই গম পাৱ নে নাপাৱ ছোৱালীজনীক অকণমান চাবি তাকো ল'ৰাটো বোলে ভাল নহয় সেই আমাৰ ছোৱালীয়ে ভাল নাপায় আপুনি বেলেগ শুনিছে গাঁৱৰ মানুহে এনেই বদনাম উলিয়াই আছে আজিকালিনো আহিলে বুলি ভাল পোৱা হ'ব নি বাৰু আপুনিও আৰু দেই কম নাই ৰাতিপুৱা এইবোৰ কথাকে ক'বলৈ আহে এই বেলেগ কথা আহিলে আপুনি নাহিবচোন অকল শিক্ষকৰ কথা শিক্ষক কোৱা বাহিৰে আপোনাৰ বেলেগ কাম নাই নিব ৰাতিপুৱাই মগজটো গৰম কৰিবলৈ আহিব অ' তই মোক যে তেনেকৈ ক'লি তোৰ ভালৰ কাৰণে চিন্তা কৰি মই তোক ক'বলৈ আহিলোঁ কথাটো তেনেকৈ নকবি দেই বিজুলী অকণমান ভালকৈ কবি কথা বতৰা কিনো ভালকৈ ক'ম আপোনাৰ স্বভাৱটোৰ কথা জানোৱে নহয় তেনেকৈ কথা নকবি দেই নাহিবি যাওঁ ইয়াত ঘূৰি মই নাহোঁৱেই এই
জক জক আপোনাক এনেও নাহিবলৈ কৈছিলোঁ সেই আমৰ ছিজনত আহি পিনি সেইখন গণ্ডগোল ৰাতিপুৱাই কাজিয়া লাগি গৈছে আজি বহুত দিনৰ মূৰত আহিলে বেলেগ কথা পাতি নাই লোকৰ জীয়েকৰ কথা আমুকৰ জীয়েকৰ কথা ক'বলৈ আহিলে এতিয়া বেলেগ কথা নক'ব নাহে যদি নাহিব আমাৰ ঘৰলৈ এই নাহো ভালক বুলি ক'লোঁ তোৰ মুখখন বৰ ছাৰ আগে ঠিক আছিলে নাহিছিলোঁ ভাবিলোঁ ভালৰ চিন্তা কৰি আহিলে কাল হ'ল যাওঁ মই এইবোৰ কথা দেখোন গোটেই ৰাইজে গম পায় মোৰ বাহিৰে আমাৰ ঘৰৰ বাপেকে গম পায় নে নাপায় জানো এইজনীয়ে মোৰ মূৰটো খাই দিব কলিজাটোৰ পৰা এই ভালক বুলি ক'বলৈ আহিলোঁ একদম হেৰি নহয় বিজুলী মুখখন বৰ বিজুলী নিচিনা আজিৰ পৰা নাযাওঁ সিহঁতৰ ঘৰলৈ পিছে ভালেই হৈছে সিহঁতৰ ছোৱালীয়ে ভাল পাইছে আমাৰ কি আহে যায় আমি বিয়া খাবলৈ পালেই হৈছে দগজি ছোৱালীয়ে যি পঠাই জক জক তেওঁ ৰাতিপুৱাই বদনামটো কৰি ভালেই লাগিলে বেয়া নালাগিলে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব